পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত দিলো খপককে প্ৰেম হৈ গয়া আৰু নাজনো আৰু দিবানি বাৰী মাছতানি নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি চাওকচোন ইমান ধুনীয়া লগা হৈছে পুৱাই ফুল তুলবা আছিলো আমি ফুল বুলি হাতত দিলো কিন্তু মানলে মোক ফুল বুলি হাতত দিলো তো আজি মানে বোলে খপককে প্ৰেম হৈ গয়া আজি বোলে মোক ফুৰাব নিব ক'ত নে এতিয়া গেলি কোৱা নাই আৰু যদি গধূলি গেলি মই ফুৰিব যাব নাপাওঁ এইটো চেচ চেটে পিন্ধিয়া হৈ যাব এইটো চেটে পিন্ধিয়া অ'কে কিবা ক'বা ভুলতে কৈছিলো নেকি ফুৰিব নিম ভুলতে কৈছিলো নেকি নাপায় ঠগাব নাপায় বিশেষকৈ দি পুৱাই ফুল নুতুলিলো খপককে প্ৰেম হৈ গয়া যাই তুমি যাব বাই ৰাতিপুৱাই মই ওলে গ্ৰিল খুলি ফুলজোপা দেখা পাওঁ মনটো একদম হেপী হৈ যায় আৰু চাওক ফুল ইমান ফুল সেয়াই আৰু এয়া মোৰ ফুলনি বাগিচাখন মই আৰু মায়ে লগ লাগি বনাইছোঁ আৰু মই আজি মানে এওঁ আনিছিলে লাই শাকৰ মই কি কৰিছোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব লাই শাকৰ গুৰখিনি মানে ইয়াতে এনেকৈ পুতি থৈ দিছোঁ তাত লাই শাক হ'ব মই কোনোবা দিনা খাম তো হৈছে আৰু কিন্তু এনেই ভাল লাগে আৰু পুতি থৈ দিলোঁ হয় হ'ব নহয় নাই আৰু এতিয়া মোৰ অলপমান কাম আছে কামখিনি কৰি লওঁ তাৰপিছত লগ পাই আছোঁ কি বা ক'ত বা ফুৰাব নিয়ে কি বা ভাবিছে মই নাজানো একো তো তেওঁ খালি কৈছে আজি এনেই এপাক ক'ৰবাত ফুৰিব যাম তো চাই লওঁ নিয়ে নে নিনিয়ে তো অকণমান দেৰিকৈ লগ পাই আছোঁ আমাৰ বস্তু আদান প্ৰদান হৈ আছে ঘৰৰ বস্তু বাইদেউহঁতৰ ঘৰৰ খেতি মছলা ৰখা সদস্য আৰু এটা বাঢ়িল আমাৰ ঘৰৰ ফুল পুৰিব দিছোঁ ধুনীয়া কৰি আপোনালোকে খাইনে ফুল পুৰা মাহঁতে বোলে খায়ে বনায় কিন্তু আজি মই ভাবিছোঁ ফুল পুৰা খাম মই ভাল পাওঁ ঘৰতো খাইছিলোঁ বহুত ভাল পাওঁ মই ফুল ভাজি খোৱাতকৈ পুৰি খাই বেছি ভাল পাওঁ তো এতিয়া মানে মই একদম ৰেডি ৰাতিপুৱাতে যে কৈছিলোঁ ক'ৰবাক নিব বুলি একো কোনে মোক এতিয়া গেলি কোৱা নাই ক'বা নোৱাৰোঁ ক'তবা নে আজি বোলে মোক বেছি থৈ আহিব সেই ৰেডি হৈ আছে তো মই সুধি মানে পাগলা হৈ গৈছোঁ কোন যাব এতিয়া গেলি কোৱা নাই কিন্তু মোক অলপ ভালকৈ ৰেডি হ'ব দিছে নিজে কৈছে কি মই কিবা পিন্ধিছিলোঁ আৰু তাতে কৈছে কি নহয় ভালকৈ ৰেডি হয় এনেকৈ আৰু কৈছে আৰু অলপ ঠাণ্ডা পাব অলপ ভালকৈ ৰেডি পিছে ক'বা নোৱাৰোঁ ক'তবা দেই ক'ত নিবানো এনে ক্লু এটা সৰুকৈ গোটাই দিনটো ফুৰিম বুলি কৈ থাকা তো যাই পাই লগ পাইছোঁ ৰ'ব কোক নে কি কথা কি বাৰ্তা পইচা দিয়া আৰম্ভ মোক উলিয়াই আনিছি মানে খৰচ মোৰ মই আজি খৰচ কৰিব কাৰণে আনিছোঁ দেই গাইছ মই ভাবিছিলোঁ মোক উলিয়াই আনিছি নিজে খৰচ কৰিব নাই ৰাতিপুৱা কৈছে বাটত যাম বাটত লৈ আছোঁ এতিয়া খৰচ কৰিম মইতো বিন্দাছ খাম আৰু ফুৰিম বঢ়িয়া মই নাহিলেও হ'ল মোৰ অকণমান সন্দেহ হৈছে মই দেখা পালোঁ গেটখন প্ৰথম ফুটি লাগি আছে সন্দেহটো ক'ত কৈ আছোঁ সন্দেহটো ক'ত কেটকি লাগিছে জগা ৰাত্ৰি পূজা মই আহিলোঁ তাতে এবাৰ সেৱা কৰি আহোঁ আৰু তুমি সেৱা কৰিছা প্ৰসাদ তুমি দিছে মই ভাবিছিলোঁ আৰু মানে ক'ৰবাত বেলেগত নিব কিন্তু মানে মনটো ভাল লাগছি জগা ৰাত্ৰি পূজাত লৈ আহিছে আৰু এখন পূজাত মই আহি পোৱা নাই যোৱাবাৰ সুধিছিলোঁ বাচ্চাত গৈছিলোঁ যোৱাবাৰ এইবাৰ তাতে ভাল লাগছে আহিব মানুহ চাওক কিমান মানুহ আৰু এটা বস্তু দেখা পাইছোঁ বহুত ধুনীয়া চলি মই দেখিছোঁ বঢ়িয়া ভাল লাগে চাইও ভাল লাগে কিছুমান বস্তু
আমাক খানা লাগা আছিল বলা বাহ বাহ এনে হাজবেণ্ড আৰু নালগে কিন্তু পইচাটো মোৰ পৰা যাব এইটো যদিও মোক আনছি কিন্তু নিজৰ খোৱা ঠাণ্ডা লাগি আছে কিন্তু মই মোৰ খোৱা ঠাণ্ডা লাগি আছে খাবাতো লাগবই না খোৱা মেইন কিন্তু মই পইচা নেদাওঁ নালাগে মোক দিব কাৰণে বঢ়িয়া গাড়ী লাগে আমাৰ কি ওচৰত যাম বসি গাইছ গাড়ী লাগে ইমান দোকান মোক এতিয়া একো নালাগে মোৰ ৰাস আহি আছে মোক ৰাসত দিলে হওক মোক এতিয়া একো নালাগে তথাপি কিবা এটা নিব এটা দিম বাৰু মই ঠিক আছে মানুহে কিমান বস্তু লয় মই এটা মেহেন্দিকে ল'লোঁ পইচা দিয়া বুলি কৈছে পইচা এই বম লাগছি বিদ্যা আমাৰ ঘৰৰ দুয়ো বাবুৰ বাবে ল'লোঁ এয়া বেডমিণ্টন দুয়োটাই একেলগে খেলিব পাৰিব অলপমান পেটকেইটা কৰি লওঁ আৰু এই পৰঠা এই চাওমিন বাসু পাতো দিছে এটা দা নতুন কাজি কৰিবলৈ মই বোলে কামতো লাগছি নেকি একেলগে মালিকে খাব বাকি কিতনি বেশি রে তেওঁলোকৰ কাৰণে দি থকা হৈছে গতিকে আমি সিংৰা নাই এয়া মই লৈ ল'লোঁ এযোৰ খাৰু এয়াও চইচ কৰি দিছিলে বহুত ধুনীয়া লাগিছে খাৰুযোৰ ইমান ধুনীয়া লাগিছে নহয় বহুত ভাল লাগিল তো সেয়াই লৈ ল'লোঁ আৰু এযোৰ জিলাপি খাই তুই আধা কেজি একলা খাব বোলে খাব একলা খাব যা পইচা নি আধা কেজি পইচা দে ওলা লুকেছি ৰাতিপুৱা 100 টকা খাদিম না লুকেছি পইচা নাছিল তোমাৰ তাত পইচা এটা ক'ত তেওঁক মানে মই ভিডিঅ'ৰ জৰিয়তে থেংকছ ক'লোঁ আৰু গম নোপোৱাকৈ হ'লেও যে মোক লৈ আহিছে সোণা আংঠি চাইছি মোক গেলি মোৰ লগত আছে এতিয়া 20 টকা মই এতিয়া 20 টকাটো খৰচ কৰিম আংঠি মই ধংগ মই ধংগ মেকআপ কৰে আৰু কবি আহি বাটত আহিব কবি না আহিম কিন্তু ৰাখত খাম যেতিয়া বাটত আহিম নাপা বাটত আহিব ৰাসত এতিয়া আজি গম পালো ৰাসত আৰু এইটো বাপৰে বাপ হৰে কৃষ্ণ আজি গম পাইছো আৰু নাপে ভগৱান বোলে নাপে গাইছ হয় না কওকচোন আপোনালোকে কওক মোক ইনচাফ দিয়ক মই খৰচ কৰিব লাগিলে এইটো খৰচ কৰিব যি কি জমা কৰোঁ মোক কি ধুনীয়াকৈ ফাচলি লৈ গ'ল মইতো গমেই নাপাওঁ কি নিব আৰু অন কেমেৰা সাক্ষী আছে আজিকালি কেমেৰা সাক্ষী আছে কোনে খৰচ কৰিছে কোনে দিছে থাকিও না দে ইমান চিপ্ৰে নাম বেছি নেকি এইকাৰণে চিপ্ৰে নাম বেছি খাৰু আনছি কিবা আনছি মোক এটা একোৱে নিদিলে এইটো দিছি বঢ়িয়া পইচা এতিয়া আৰু পইচা নাই পইচা নাই তো চাব আমি এতিয়া ভিডিঅ'টো কৰিম বাই গাইছ যি কৰিলোঁ ধেমালি কৰিলোঁ বাছ সেয়াই তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব তো আজিলৈ আহিছোঁ বাই বাই থেংকছ ফৰ ৱাচিং এণ্ড গুড নাইট